মাইকি মাত ইমান কেটেঙা ক'ৰপৰা খাবলৈ পাইছ পানী এগিলাচ লৈ আহ গৰম পানী আনিবি দিনৰ দিনটো ঘূৰি ফুৰিব মই কিবা ঘূৰি নুফুৰিম আপোনাৰ শাহু মায়ে যেনেকে কৈছে মই ক'বলৈ যাবলৈ বুইজনী কেলে গালিবা আপুনি ঘূৰি ফুৰিব নি তই ৰাতিপুৱা চোতালখন খাওঁতে এই মাৰক কি কলি তোৰ মাৰৰ লগত মাৰ নহয় জানো চোতালখন খাওঁতে তোৰ ইমান মুখখন ফুলাই থাকে গোবৰ গোহালি হেদে আছে কি কৰি এইখন বোলে বিয়া পাতিলে এতিয়া বুই মাৰে কাম কৰিব লাগে ফেশ্বনবোৰ জানো দেখোন কাপোৰ সিজো পিছত সিজো গোবৰখন পেলাব ন তই মোৰজনী মুখখন অকল নিগুৰি ভুৰ ভুৱাই থাক কেলে মই যাওঁ সেই কোনে মাইকে ভাত উলিয়াই দিব মই উলিয়াই দিব নোৱাৰো দেই ভাইৰিয়াত খামগে মই ক'ৰবাত হোটেলত খাম জানো নাই নহ'লে ক'ৰবাত বহুত খামগে হইয়া আপোনাৰ লগৰীয়াই মাতি আছে লগৰীয়া মাতক মদ খাবলৈ অকল মদৰ কথা তহঁতৰ মাইকী অকল মদৰ খাই ল মই থাকোঁতে খাই ল ৰাতিপুৱা যিবোৰ বনাইছ তই গৰু দানা মাটিমাহ বনাইছ সেইবোৰ কি দিলি সেইবোৰ এমিতা নিসিজিলি অমিতা বুলি ক'ব অকমান ভালকে কথা বিশ্বাস ক'ব তোক ভাল ব্যৱহাৰ কৰি কি লাভ আছে ঘৰখন তই দুৰ্দম কৰিলি চব বিকিম টিভিও ভাঙি মানি গোটেই পুৰা খাই আহি চব বিকিম টিভি মোবাইল মোবাইল টিভি চব বুদ্ধা বনাব দিব মই তেল চোৱা টকা পইচা নাই 1 লাখ আছে আৰু এক ঘৰটো ভাঙি পেলালে মই নিজৰ ঘৰলৈ যাম নিজৰ ঘৰ যাবি চাহপানী জুতিলেও সেইবোৰ আলোচনা কৰ কোনজনী মাইকে ঐ বুলি কয় গিয়ে ঐ বুলি ক'বলৈ আহিছ তোৰ আজি পাৰক গডেজ এটা কাটিম কাপোৰ বিলাসীটা মই কৰাম বাৰু হ'ব এইটো ফেশ্বন মৰিয়া হাৰ ভাঙিম জানো না তই মদ খাইছে মানুহৰ আগত কেলে লাজ চম দিয় চিনি নাপাওঁ এবাৰ হেল্প কৰিম জানো নাই এতিয়া দুপৰীয়া শুবি যা বিয়া কি খা কি বোলে সেইবোৰ বাদ দে যা নহ'লে ক'বলৈ কথা পাতবি মোবাইল কৰগে যা